নমস্কাৰ। আজি শিৱৰাত্ৰিৰ প্ৰথম দিনটো আৰু আমাৰ মন্দিৰটো আপোনালোকক অলপ দেখাই দিছোঁ। এইটোতে শিৱৰাত্ৰি হ'ব। প্ৰত্যেক বছৰে আমি ইয়াতে শিৱৰাত্ৰি মানাওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি লৈ যাওঁ। ইয়াতে খানিৰ ব্যৱস্থা আছে, যিবিলাক প্ৰসাদ দিয়া হ'ব। তাৰপিছত খিচৰি আৰু খিচৰি বনাই আছে। মই খিচৰি ক'ত বনাই আছে মই সেইটোও দেখাই আছোঁ। চব খিচৰি বনাই আছে। এইটো ক্ষীৰ বনাই আছে। খিচৰি বনাব, ক্ষীৰে বনাই আছে। আৰু ভাল লাগিলে কমেণ্টত জনাব। এইফালে মন্দিৰৰ হাই দি আছে। সেইফালে ৰন্ধা বঢ়া, যিটো খিচৰি বনাবৰ কাৰণে চব্জি কাটি আছে। এইফালে আমাৰ এইবিলাক আনিয়ে ষ্টকত ৰাখিছোঁ। তো বেছি নহয়, ইমানতে থাকিব। ছেকেণ্ড ষ্টেপ মই পিছত দিম বাৰু।